আজি মানে মোৰ মাথা গৰম হৈ গৈছে আৰু ভিডিঅ' বনাইছোঁ ৰাতিপুৱাও বনাইছোঁ এতিয়াও বনাইছোঁ এতিয়া আকৌ নতুনকৈ ষ্টাৰ্ট কৰিবলৈ লৈছোঁ মানে দিনত যিখিনি ভিডিঅ' বনালোঁ বনাই ৰেকৰ্ডিং কৰিলোঁ ৰেকৰ্ডিং কৰাখিনি আছিলে মানে কিবা এটা ডিলিট কৰিবলৈ যাওঁতে গোটেইখিনি হেং হৈ পিনে মোবাইলটো গোটেইখিনি ডিলিট হৈ গ'ল মাথা চাথা বেয়া হৈ আছে একদম আৰু কি কৰিম এতিয়া ৰাতি আকৌ 6:30 7টা বজাত মই এতিয়া কি হৈছে আকৌ নতুনকৈ ৰেকৰ্ডিং কৰিবলগীয়া হৈছে যিখিনি বনাইছিলোঁ গোটেইখিনিয়ে ডিলিট হৈ গ'ল আৰু কোনোবা এটা ডিলিট কৰিবলৈ যাওঁতে মোবাইলটো হেং হৈ গ'ল গোটেইখিনি ডিলিট হৈ থাকিলে নিজে নিজে বাৰু যেই কি নহওক যি হ'ল আৰু পুনৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ ব'লক আমি এতিয়া এই সন্ধিয়া সময়কণত কি কৰোঁ সেইখিনিকে দেখাবলৈ চেষ্টা কৰিম ভিডিঅ' বনোৱাক লৈ কিছুমানে মোক ট্ৰল কৰিছে যদিও মই এইবিলাকক কাণ দিয়া নাই ট্ৰল নহয় আৰু আচলতে এইবোৰ ঠাট্টা কৰা বুলি কয় গাঁৱৰ মানুহ যে ঠাট্টা মস্কাৰ কৰা বুলি কয় কিছু মানুহে কৰিলেও মই এইবিলাকক কাণ দিয়া নাই মই ভিডিঅ' বনাই আছোঁ দিনত বনোৱাখিনি আজি ডিলিট হৈ গ'ল সেইটো কাৰণে মোৰ মনটো বহুত বেয়া লাগিছে ৰাতিপুৱাৰ পৰা একদম ৰাতিপুৱা 5টা বজাৰ পৰা মই ৰেকৰ্ডিং কৰি ৰাখিছিলোঁ আজি গোটেইখিনি মোৰ ডিলিট হৈ গ'ল A few moments later. আৰু এতিয়া আমাৰ ঘৰলৈ আমাৰ বাইদেউ আহি আছে কালি যে মই আপোনালোকে ভিডিঅ' যিখিনি চাইছিলোঁ দেখিব পাৰিছে চাগে বাইদেউহঁত আহিছে বাইদেউ ভিনদেউ ভাগিন দুটাও আহি আছে ব'লক আজি তেওঁলোকৰ লগতে আমি ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিম ব'লক এতিয়া আমি পাকঘৰলৈ যাওঁ পাকঘৰত কি হৈছে চাওঁগৈ এয়া দেউতাই মাছ ভাজি আছে কি বনাব তা মাছে ফুলকবিয়ে বিলাহীয়ে মাছৰ তৰকাৰী বন্ধাকবি আলু এই মিক্স কৰি পেলানি মটৰ চটৰ দি পেলানি সেইটো ভাজি এখন বনোৱা হ'ব আমাৰ দেউতাৰ ৰান্ধনি হৈছে আজি আহিলা ভাইটি ক'ত আহা আকৌ ঘুকুৰ কাহি আছা যে কেলে কি খাইছিলা মিঠা খাইছিলা নি টুপি বেলেগ টুপি পিন্ধিছা দেখোন টুপিটো বেলেগ পিন্ধিছা দেখোন তো ফাইনেলি আমাৰ খানা ৰেডি হৈ গ'ল তো ফুলকবিয়ে মাছে বিলাহী এনেকৈ বনিছে ফাইনেলি আমাৰ খানা ৰেডি হৈ গ'ল ব'লক এতিয়া খাই লওঁ টেষ্টটো কম মজা হৈছে দেই কেনেকুৱা হৈছে শুনো খোৱা আকৌ কি হ'ল খোৱা আকৌ নোখোৱা কিয় আমি খালোঁ আৰু দেই মা আহিলে খাবা ন তো বাইদেউহঁত এতিয়া যাবলৈ ওলাইছে ব'লক তেওঁলোকক আগবঢ়াই দিওঁ দেহা ভিডিঅ' চাইছা নাই মই চাইছোঁ কেনেকুৱা লাগিছে ধুনীয়া লাগিছে শুন শুন আগবঢ়াবলৈ গৈছেগৈ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল পালে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব যদি যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবলৈ নাপাহৰিব শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ